নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজিৰ অনুষ্ঠান সপোনৰ পথ বিচাৰি আলোক যাত্ৰা। আজি আমাৰ মাজত আছে এটি কবিতা আৰু কবিতাটি আমালৈ প্ৰেৰণ কৰিছে শিৱসাগৰ জিলাৰ গেলেকীৰ পৰা ৰিমঝিম গগৈ আৰু তেখেতৰ কবিতাৰ শিৰোনাম তোমাৰ বাবে। গতিকে আহকচোন আজিৰ কবিতাটি উপভোগ কৰোঁ। তোমাৰ বাবে আৰু কিমান উজাগৰি নিশা পাৰ কৰিম, দিনটোৰ ব্যস্ততাৰ মাজত ৰাতিবোৰ গভীৰ হোৱাৰ লগে লগে মোক তোমাৰ ছবিখনে বৰকৈ আমনি কৰেও। কাকো ক'বও নোৱাৰোঁ মনৰ মাজত চলি থকা দুখবোৰ, প্ৰায় মনৰ কথাবোৰ এখিলা উকা কাগজত লিখোঁ। উকা কাগজ খেলাই মোৰ কথাবোৰ নীৰৱে শুনি যায় আৰু মই লিখি যাওঁ। তোমাক ক'বলগীয়া কথাবোৰ কেতিয়াবা নিশাৰ আকাশৰ জোনটোৰ লগত পাতো। ৰাতিৰ আকাশৰ জোনটোৱে মোৰলৈ চাই মিচিকিয়াই হাঁহে। এতিয়া ৰাতিবোৰ মোৰ প্ৰিয় হ'ব ধৰিছে, কাৰণ ৰাতিৰ আন্ধাৰত মোৰ দুচকুৱেদি বৈ অহা চকু পানীবোৰ আৰু ৰাতিৰ আকাশত তীৰ বিৰাই থকা জন্তুৰ বাহিৰে কোনেও নেদেখে। এটি খুবেই সুন্দৰ কবিতা, গতিকে ৰিমঝিম গগৈলৈ থাকিল আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি আপোনালোকৰ প্ৰিয়জনলৈ লিখা কবিতাসমূহ আমালৈ প্ৰেৰণ কৰিব বিচাৰিছে তেন্তে পলম নকৰি অতি শীঘ্ৰে প্ৰেৰণ কৰক আমাৰ হোৱাটছআপ নম্বৰ 9395594591 নম্বৰত, আৰু লগতে আপোনালোকৰ এড্ৰেছ আৰু আপোনাৰ মৰম লগা নামটি প্ৰেৰণ কৰিব আমালৈ।